নমস্কাৰ তোৰ মতে বিন্দাস গৈ ষ্টুডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ লগতে দেখিছে দুয়োকাষে দুজন বহি আছে এজনৰ নাম হৈছে বাপন মণ্ডল আৰু আনজন হৈছে প্ৰফুল্ল ডেকা হাতী অসমীয়া হয় এজন বাপন প্ৰফুল্ল ডেকা নমস্কাৰ এও এজন বিজনেছমেন আৰু এও এজন বিজনেছমেন মই দুইজন বিজনেছমেনৰে কিছু আপোনালোকক দিবলৈ বিচাৰিছোঁ উৎসাহিত কৰিব বিচাৰিছোঁ অসমৰ ৰাইজক তেওঁ ক'ব আজি প্ৰফুল্ল ডেকাই তেওঁৰ বিজনেছটো তাৰমানে কেনেকুৱা ধৰণৰ চলি আছে বা তেওঁৰ বিজনেছৰ বিষয়ে ক'ব কি হয় বিজনেছৰ বিষয়ে ক'ব গ'লে বৰ্তমান যিটো অসমৰ বাসিন্দা অসমীয়া হয় মই সৰু সুৰা বিজনেছ কৰি আছোঁ বিজনেছত মানে মই আগবাঢ়িব পৰা নাই মানে কিয় আগবাঢ়িব পৰা নাই বুলি ক'ব লাগিব এতিয়া মানে পইচা পাতি লৈ কথা আহিব মানে বিজনেছটো মানে চলি দিয়া বস্তু আৰম্ভ মানে ওপৰত যাব পাৰে ঠিক তেনেকুৱা কথাটো মই মানে বিজনেছটো কৰি আছোঁ চলি আছে কিন্তু পাছত ওপৰত যাব নোৱাৰা কাৰণ ধৰক এই বাহিৰৰ পৰা মানে অলপ লেভেল দিয়া মানে ধনী ব্যক্তি আহি না এই ব্যক্তি মুখা আহি কেনে বিহাৰী বাংগুলী মানে আহে যিটো ব্যক্তি আহে বা মাৰোৱাৰী আহি কেনে মোৰ দোকান ওচৰতে এই মানে মোৰ বিজনেছটো ওচৰতে মানে সিহঁতে এখন বিজনেছ খুলিলে আৰম্ভ কৰি মই এতিয়া ভাল বস্তু মানে 10 টকাৰ বস্তুটো মই 10 টকাতে দিছোঁ ভাল বস্তু দি আছোঁ সেই বঙালী বা বিহাৰী মানুহটো আহি বিজনেছটো দিছি ক'ৰবাত ডুপ্লিকেট মাল আনে অলপমান মানে নামটো একেই জাষ্ট ডুপ্লিকেট মালটো আনে আনি কি 8 টকাত দি আছে এই আমাৰ অসমীয়া গৰু মখাই নাচনে যি মই এটা বিহাৰী পাই মালটো নে মানে অসমীয়া মানুহৰ সস্তা লাগে মানে কম টকাত লাগে মালটো বেয়া হয় মালটো বেয়া কম টকাত লাগি গ'ল সিহঁতৰ পাই নি কেনে সিহঁত ধনী কৰি আছে গতিকে আমি সাঁচি অসমীয়াটো যে অসমীয়া মানুহৰ কাৰণে ব্যৱস্থা ভাল বস্তু দি আছোঁ কিন্তু অসমীয়া মানুহৰ মুগাৰা হেৰি নাই মানে ভাল বস্তু ক'লে যেন অসমীয়া মানুহ যেন ধনী কৰি দিওঁ কিছু নাই বাহিৰৰ মানুহ ধনী কৰিব বিচাৰে ইয়াতে তাৰ কথাটো অসমত তাৰমানে বস্তুটো কেনেকুৱা হৈছে অসমীয়া মানুহ তাৰমানে এনে লাগে আৰু তাৰ কম দামত লাগে বস্তুটো বেয়া কিন্তু কম দামত লাগে যে নহয় আপোনাৰ অসম হোৱাৰটো এইটো কথাই হয় যে নহওক তেওঁ তাৰ নেক্সট সুধিব বিচাৰিছোঁ মই বাপন মণ্ডলক সুধিব বিচাৰিছোঁ তেওঁ কি ক'ব বিজনেছৰ বিষয়ে তেওঁ এজন বিজনেছ হয় ডাঙৰ ব্যৱসায়ী হয় তেওঁ ক'ব কি ক'ব মানে এহেঁতি এতিয়া বৰ্তমান যিখিনি কথা ক'লে ন সেইখিনি কথা শুনি কেনে মোক একেবাৰে ভাল নালাগে কাৰণ তেখেতে এটা জাতি এটা ধৰ্ম বা সেই কথাখিনি সেইটো লাইনত আহি গৈছে আৰু বিজনেছ বোলা বস্তুটো এনেকুৱা নহয়তো যে আজি মই বিহাৰী বেংগলী মানুহ হয় মই অসমত বিজনেছ কৰি কেনে মই চলি আছোঁ ডাঙৰ বিজনেছমেন হৈ গৈছোঁ আপুনি অসমৰ বাসিন্দা হৈ কেনে অসমত ভাল এটা বিজনেছ কৰিব পৰা নাই কিহৰ কাৰণে আচলতে অসমীয়া মানুহবিলাকে বিজনেছ বোলা বস্তুটো অসমীয়া মানুহবিলাকৰ কাৰণে নহয় অসমীয়া মানুহে বিজনেছ কৰিব নাজানে এই আপোনাৰ ভুল মই কৈ আছোঁ শুনি লওক আপুনি কি ক'লে যে বাহিৰৰ পৰা মানুহ এজন আহিব অসমত মই দোকান দি আছোঁ বাহিৰৰ পৰা মানুহ এজন আহি কেনে তাতে বিজনেছ কৰিব যে বস্তু কম দামী বস্তুবিলাক আনিব আহি কেনে অসমীয়া মানুহবিলাকক ঠগাব সেইটো কথা কেনেকৈ আহিব পাৰিবা মই কৈছোঁ তেওঁ সেইটো কথা কোৱা নাই ঠগা কথা কোৱা নাই তেওঁ কৈছে কোনটো যে অসমীয়া মানুহে মূল্য বস্তুৰ দামৰ মূল্যটো দিব লাগে কাৰণ অসমীয়া মানুহক এনেই লাগে বস্তুটো এনে লাগে মানে কি কম দামত লাগে অবভিয়াছলি অসমত ইনকামটো থাকিব লাগিব মানুহৰ মানুহে ইনকাম কৰে দিনটোত 300 টকা তেওঁ কিবা এটা বস্তু আনিব যদি যায় বস্তুটোত লাগে 400 টকা বস্তুটো তেওঁ কেনেকৈ আনিব হয় না নহয় মই আজি বস্তু আনিছোঁ যিটো বস্তু মানুহে ঘৰে চলিব পাৰে বস্তুটো 300 টকাত যদি তেওঁ অংক কৰি আহিছে সেই 300 টকাত যদি বস্তুটো মই দিব পাৰোঁ তেতিয়াহ'লে নেক্সট আকৌ মোৰ তাতে বস্তু বিচাৰি আহিব ন কম দামত পাই মানে আপোনালোকে 300 টকাত বস্তুটো আনি কেনে 500 টকাত বিক্ৰী কৰিব বিচাৰিলে কেনেকৈ হ'ব আপোনাৰতো কাষ্টমাৰ কমিবই আপুনিতো বিজনেছ কৰিব নোৱাৰিবই ন সেইকাৰণে অসমীয়াবিলাকে কেতিয়াও বিজনেছ কৰিব নোৱাৰে আমি বিজনেছ কৰিব অসমীয়া মানুহৰ আপোনালোকে 2 নম্বৰী মালটো আনি আপুনি মই প্ৰমাণ দিব পাৰোঁ হৰলিক্সৰ পেকেট এটা হৰলিক্সৰ 2টা পেকেট আছে এটা পেকেট অৰিজিনেল এটা পেকেট ডুপ্লিকেট আমাৰ অসমীয়া মানুহে নাজানে কিন্তু এইটো কিয় নাজানে অসমীয়া মানুহে মানে আপোনালোকে ডুপ্লিকেটটো বিক্ৰী কৰি আমিতো কোৱা নাই যে আমি ডুপ্লিকেট বস্তু আপোনালোকে লাভটো বেছি দিছে আমি অসমীয়া মানুহে বেমাৰ হৈ আছে মানুহৰ আমিতো অসমীয়া মানুহখিনি কোৱা নাই আপুনি মনে মনে থাককচোন আমিতো কোৱা নাই যে আমি বিজনেছ কৰিছোঁ আহক আমাৰ পৰা বস্তু লওক জোৰ জবৰদস্তি কৰা নাই মানুহখিনিয়ে য'ত সস্তাত পায় কম দামত পায় সেইটো বস্তুৱে কিনিব ন আপোনালোকে আমাদের লিগেল দাম দক ভাল বস্তু দক আমাদের লিগেল দাম দক আমি সমান কাজ হইল আপোনালোকে কি সমান কাজ যুদ্ধ কৰিছে এখানে বিজনেস কর কি অপমান আছে এখানে কি কথা আপোনালোক আঙুলি আমাৰ কি কৰিব আপুনি বেলেগৰ পৰা আহি কেনে অসমত আছে অসমত ভালদৰে কুকুৰ হৈ থাকিব লাগে একচুয়ালি আৰু আমাৰ জায়গা লাগিছে আপোনালোকৰ জায়গাত যে আমি এটো দম দিব যাবা নাই আমাৰ জায়গাত আহিছে আপুনি আৰে আমাক মাৰি আছে আপুনি আপুনি আমাৰ মাৰি আছে
আছে আপুনি আপোনাৰ জাগাতে মোক মাৰি আছে কথা ক'বৰ কাৰণে অকমান চান্স দিয়ক আপুনি মোক মাৰি আছে হ'ব 1 মিনিট আপুনি ঠিক আছে আপুনি নিজৰ ৰাজ্যতে নিজে বিজনেছ কৰি কেনে সাকসেস হ'ব কাৰণে কিন্তু মই বাহিৰৰ পৰা আহি কেনে ইয়াতে বিজনেছ দি কেনে সাকসেস হৈছো কাৰণটো কি অসমৰ খোদা মানুহবিলাক ঠগাই আছে আপোনালোকে চেনি দি আছে যে আমি কম দামত দিছো আহক বাইদেউ কম দামত মানে মাতিব যোৱা নাই ঠিক আছে কম দামত দি আছে না আমি কম দামত দিছো যে দুখীয়া মানুহখিনিও চলক সমান কৰি মানে আপোনালোকে কি কৰিছে অসমৰ বাসিন্দা হয় আমি বস্তুটো 500 টকা কিনি নিয়ে 1000 টকাত বিক্ৰী কৰিম আমি অসমীয়া স্বাৰ্থত আমাৰ দোকানৰ পৰা বস্তু আমাৰ এনেকৈ সামগ্ৰী কৰে নাই বৰ্তমান সমাজত নচলে মানুহখিনিয়ে ইনকাম কৰে 300 টকা গতিকে আপোনাৰ পৰা বস্তু কেনেকৈ কিনিব ইমান দামী বস্তু আপুনি যখন 500 টকাৰ বস্তু 1000 টকা লয় সাপোজ মই পানী বটল এটা পাই না 10 টকা দাম লিখা আছে মই এটা 1000 টকা আপোনাৰ মানুহ দিব নেকি কি নিদিয়ে মই ইয়াত পিওর পানী দিছো 10 টকা লৈছো কিন্তু অসমৰ মানুহটো কি কয় যে পানীটো নাই 10 টকা আছে আপুনি ডুপ্লিকেট পানী দিব 8 টকা দিছো এটা কাস্টমাৰ যে মোটা দেখুনা কথা তালে পিছে আপুনি বেয়া পানী কিয় দিলে মই বেয়া পানী দিলে আপোনাৰ তাত কি প্ৰমাণ আছে কি প্ৰমাণ আছে আপোনাৰ জুক পানী মাক দুটো হাল্লা কৰি দিব পাই আপোনাৰ তাত কথাটো ইতাতে মই এটা কথাতে ক'ব চাম যে অসমৰ যিখিনি স্থায়ী বাসিন্দা আছে অসমৰ খাৰ পোৱা মানুহখিনি দিমাগ নাই আৰু বিজনেছ কেতিয়াও কৰিব নোৱাৰে অসমৰ খাৰ পোৱা মানুহখিনি এনেকে চাকৰি বিচাৰি অলয় তলে ঘূৰি ফুৰোতে যাব লেকিন আমাৰ বাহিৰৰ মানুহবিলাকে বিজনেছত বহুত আগুৱাই গৈছে আপোনালোকে কেতিয়াও যাব নোৱাৰে মই 100% গ্যাৰান্টি দিম আৰু আপোনাৰ অসমত থাকি কেনে অসমৰ খাল খাবলৈ কি হ'ব অবভিয়াছলি কি হ'ব অবভিয়াছলি কি হ'ব অসমৰ আছে অসমৰ অসমীয়া আপুনি এনেকৈ বাতেদি কথা নহ'ব আপুনি মই আঙুলি দেখুৱাই ভালদৰে অসমীয়া নাজানে অসমীয়া কথা ক'ব নাজানে ভালদৰে এদিকে ৰাতত কেতিয়াও অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে বাহিৰৰ মানুহ অসমত নাহিলে অসমত বাহিৰৰ মানুহে কাম নকৰিলে কেতিয়াও অসম হৈ নাথাকে অসম ৰহাত তলে যাব আপুনি বেছি গৈছে মই বাৰে কৈ আছো বেছি আপোনাৰ মানৰ নিচিনা অধম মূৰ্খ বিজনেসম্যান কেতিয়াও সাকসেস হ'ব নোৱাৰে অধম অসমীয়া বিলাকৰ কাৰণে আপোনাৰ আমাৰ নিচিনা মানুহবিলাকে আহি মাৰৱালী বেংগলী আহি কেনে মাৰৱালী বেংগলী অসমত ধ্বংস কৰি দিছিল আৰু মাৰৱালী বেংগলী যদি অসমত নাহিলে হেতেন তেতিয়ালে অসমখন কেতিয়াও ডেভেলপমেন্ট নহল এতিয়া আপোনালোকৰ কোম্পানী মা খুলছি টকা লুটি নি আছে আমাৰ খাৰ খোৱা অসমীয়া যেতিয়া ভাড়া 5000 টকাত পালা আমি কাম কৰি আছে আপোনালোকৰ লেবাৰ হৈ বা গৰু কৰি কাম কৰি যায় গুগল যে গুছো এই গোবান যে গুছো হেনেকা অসমীয়া ব্যৱহাৰ কৰি আছে আমি দেখো আপোনাৰ আপুনি এক মিনিট মোক ক'ব কাৰণে আপুনি ক'ব ওকে ঠিক আছে মোক ক'ব কাৰণে চান্স দিয়ক মই কৈছো বোলে তাৰ এৰ সংখ্যাটো চাগে তাৰ নহয় এই মাত্ৰ এখাতে কোম্পানীৰ কথা ধৰক মই কোম্পানীৰ কথা আপনি এখাতে ক'লে যে কোম্পানী এটা খুলিছে মই আপোনাৰ কাৰণে পাহৰি গলো মই ষ্টুডিও তেনেকৈ ইন্টাৰভিউ দিব নোৱাৰো এটা কথা অনুৰোধ আপুনি অসমত থাকি ফাৰ্ষ্ট কথা অসমত থাকি আপুনি আঙুলি দেখুৱা কথা নকব বাকি কওক obviously আঙুলি দেখুৱাব পাৰো মানে আমি আপনি আমাৰ অসমত দম নেকি আপোনাৰ ৰাজ্যত যে আমি এটা দম দিব পৰা নাই আপুনি নোৱাৰে এইখিনি আমাৰ কেপাসিটি আছে আমি বাহিৰে মানুহক আমাৰ ৰাজ্যত যাই কেনে এনেকৈ আঙুলি দেখুৱাব কাৰণে আমি সাহস দিয়া নাই পৰম্পৰা আগৰ পৰা এতিয়া আছে নোৱাৰে আমাৰ অসম আছে অসমখন বাহিৰৰ মানুহ আমাৰ অসমখন আছে অসমখন হৈছে আপুনি আঙুলি দি থক কথা কওক অসমখন হৈছে যে বেলেগৰ ওপৰত নিৰ্ভৰ কৰি চলা এখন ৰাজ্য আমাৰ ৰাজ্যবিলাক নিৰ্ভৰ কৰি চলা নহয় নিজে ইনকাম কৰে নিজে খায় আৰু আপুনি এই মাত্ৰ ক'লে যে কোম্পানী বিলাক খুলিছে আমাৰ লেবাৰ আমাৰ অসমীয়া মানুহবিলাকক লেবাৰ খাটাইছে এইটো গ্ৰুপ এলকে এইটো কৰছে আৰু আমি যদি আপোনাৰ মেনেজাৰ কথা আমাৰ গাঁৱৰ পৰা লৈ আপুনি মনে থাকিব আমি যদি আজি কোম্পানীটো অসমত নকৰো তেতিয়াহ'লে অসমত এনেকৈ ইমান চাকৰি পোষ্ট নাই চৰকাৰে দিব নোৱাৰে যে প্ৰত্যেকজন মানুহে অসমত চাকৰি কৰিব নোৱাৰে দিব চৰকাৰে ঠিক আছে আমি যদি কোম্পানীটো নকৰো তেতিয়াহ'লে বহুত নিবনুৱা ৰৈ যায় আপুনি মই কি ক'ব বিচাৰিছো আপুনি বুজি পাইছেনে যদি আমি কোম্পানীটো খুলি কেনে যদি আমি সংস্থাপন দিওঁ হয়তো আমি কামৰ লগত চেলাৰী অলপ কমকৈ দিছো তথাপিতো আমি কৰ্ম সংস্থাপন দিছো না আমি এটা কোম্পানী কিনি কেনে হাজাৰজন অসমীয়া নিবনুৱাক আমি কৰ্ম সংস্থাপন দি আছো নাই আপোনাৰ যদি আমাৰ কোম্পানী আছে এইখিনি মানুহৰ আমি নৱবিদ্যালয় ভিক্ষাৰী হৈ ঘূৰি ফুৰিব অসমত 100% গুড যিমান কোম্পানী যে আপোনালোকে 2% অসমীয়া মানুহক মানে কৰ্ম সংস্থাপন দিছে বাকী আছে 12 দেশৰ পৰা হৈছে
অসমীয়া মানে মই অকমান আগতে কৈছিলো অসমীয়া হাঁ হোৱা হয় কোনো কামত অসমীয়া মানুহ পিছে আপোনালোকে অলপ কথা কিয় ক'লে যে আমি 90% মানুহ আমি অসমীয়া মানে আপোনালোকে বাহিৰৰ পৰাই মানুহ লৈ আহিছে মানুহ লৈ স্থানে দিয়া নাই 90% অসমীয়া মানুহে অসমৰ কোম্পানীত কাম কৰি আছে ঠিক আছে তাৰে পিছত 10% মানুহক আমি বাহিৰৰ পৰা আনিছো কাৰণ 90% অসমীয়া মানুহ 100% মানুহ অসমীয়া মানুহৰ দিমাগত একো নাই তো সেই দিমাগত একো নোহোৱা মানুহখিনি কামত লগাবৰ কাৰণে দিমাগ থকা মানুহক বাহিৰৰ পৰা আমি আনিব লগা হৈছে মই কৈছো আপোনালোকে আমাৰ অসমখন ৰহতলৈকে দিছে আপোনালোকে অসমৰ গছমূৰ আৰু যাব আপোনালোকে মানে আমাৰ ইয়াতে আহি গ'লে ইয়াতে কাম কৰিছে ইয়াতে আমি এই সাধাৰণ মানুহখিনিৰ কথাটো বাদ দিম চৰকাৰে কি কৰিছে অসমত চৰকাৰে দেখোন গোটেই ৰাজ্যখন ডাঙৰ ডাঙৰ উদ্যান কিবা হওক চব বিক্ৰী কৰি পেলাইছে কিহৰ কাৰণে আমাৰ কাৰণে এই অসমৰ মানুহবিলাকৰ যে খাল খোৱা মাথাবিলাকত যে একো নাই বিজনেছ ওপৰত নিব নোৱাৰে বা চাকৰি বাকৰি কৰিব নোৱাৰে এইবিলাক চৰকাৰে তাৰমানে দুখীয়া মানুহ দান দিওঁতে চৰকাৰৰ ধন পুঁজি নোহোৱা হৈ গৈছে সেই চৰকাৰে এইবিলাক বস্তু বিক্ৰী কৰি দুখীয়া আঁচনি হিচাপত পইচা দি আছে ঘৰ দিছে ইলেক্ট্ৰিক দিছে ইডে দিছে সিডে দিছে এইবিলাক আপোনালোক আছো মই আপোনালোকৰ কাৰণে অকমান ৰক্ত লাগিছে আপোনালোকৰ কাৰণে ৰক্ত লাগিছে মানে মই জানাত ইহঁতে মই কৈছো আগতে যে 90% মানুহ সিহঁতৰ ৰাজ্যৰ পৰা আনিব কৰ্মসংস্থাপন দিব আৰু আমাৰ অসমীয়া মানুহক নিব নিগৰাই ইয়াবক অলপ আগতে কৈছিলো নে এই ইটো বতাল সিটো বতাল মানে লেবাৰৰ দৰে মানে লেবাৰ কাম কৰিব দৰমহা দিব অলপ মানে লেবাৰ কাম কৰাৰ বাহিৰে বেলেগ কামত যোগ্যই নাই আপুনি বেলেগ ৰাজ্যৰ পৰা এই অসমত কি কথা কব আপুনি কি কথা কব নখং উঠে কিছুমান কথা আপুনি হাঁহিব নালাগে আপুনি মোক মাৰিছে আপুনি বেছি মই এটা চেলেঞ্জ কৰিছো এই অসমখন এদিন বাংলাদেশে হওক কিবা হওক অসমত এদিন বাংলাদেশে ৰাজত্ব কৰিব পাৰে বেংগলী মানুহ আপোনালোক আমাৰ নিচিনা ব্যক্তি থাক লাগে অসমখন আমি বাংলাদেশত যাব নিদিওঁ দেখা পাইছো শ্বহীদ হৈ যাম অসমৰ কাৰণে ধ্বংস হৈ যাম অসমৰ কাৰণে ধ্বংস হৈ যাম বিজনেছ আগুৱাই নিব অসমক কাম নাই মই কলো না আপোনালোকক এনে কুকুৰৰ নিচিনা আমাৰ দেশ চাব আজি 60 অসমীয়া হৈছো কাৰণে হে নাই কিন্তু অসমক ৰাজ্যখন ৰহতলৈকে দিছে এওঁলোকৰ কাৰণে এওঁলোকৰ অসমখন ৰহতলৈকে দিছে আমি জীয়াই থকালৈকে অসমত কেতিয়াও বেলেগ ৰাজ্য নিদিওঁ চেলেঞ্জ